হে গাইজ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অসমৰ ইতিহাসৰ ভিত্তিত কেইটামান বহুবিকল্পী প্ৰশ্নৰ। তো চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ' ৰেগুলাৰ পাবলৈ। ধন্যবাদ। তো বন্ধুসকল, প্ৰথমটো প্ৰশ্ন আছে, প্ৰথম আহোম বৰবৰুৱা কোন আছিল? অপশ্যনত আছে মোমাই তামুলী, ৰামসিংহ, কনচেং, ওপৰৰ এজনো নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক নম্বৰত থকা মোমাই তামুলী। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বৰবৰুৱা হিচাপে মোমাই তামুলীক দিছিল। তাৰ আগলৈকে এই বৰবৰুৱা পদবীটো নাছিল, সেয়েহে মোমাই তামুলীক প্ৰথম বৰবৰুৱা বুলি কয়। এওঁ নামনি অসমৰ ৰাজ্যপাল সদৃশ আছিল। নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আলোচনা কৰোঁ। আহোমসকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? চুকাফা, পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনালোকৰ 2 নম্বৰত খত থকা পুৰন্দৰ সিংহ। তেখেতক দুবাৰকৈ ৰজা পতা হৈছিল। প্ৰথমতে 1818 চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰি এখেতক ৰজা পতা হৈছিল। এবছৰ পিছতে মানে অসম আক্ৰমণ কৰিলে আৰু চন্দ্ৰকান্তক পুনৰ ৰজা পাতিলে। পিছত 1833 চনৰ পৰা 1838 চনলৈকে পুৰন্দৰ সিংহই পুনৰ ৰজা হৈছিল। নেক্সট কুৱেশ্যনটো আমি চাওঁ। আহোমসকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল? গড়গাঁও, নাজিৰা, চৰাইদেউ, শদিয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চৰাইদেউ। নেক্সট 4 নম্বৰত যিটো প্ৰশ্ন আছে সেইটো হ'ল, মানুহৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? পুৰন্দৰ সিংহ, ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ, কমলেশ্বৰ সিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চন্দ্ৰকান্ত সিংহ। নেক্সট 5 নম্বৰত থকা প্ৰশ্নটো হ'ল, আহোমসকলে কিমান চনত চৰাইদেউত ৰাজধানী পাতিছিল? প্ৰথমটো আছে 1228, খ আছে 1253, গ আছে 1250 আৰু খ আছে 1229। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1253। নেক্সট কুৱেশ্যনটো আমি চাওঁ। ছয় নম্বৰত থকা প্ৰশ্নটো হ'ল, আহোমসকলৰ শেষৰজন স্বতন্ত্ৰ ৰজা কোন আছিল? স্বতন্ত্ৰ বুলি কৈছে। তো ইয়াৰ অপশ্যন কেইটা দিছে, পুৰন্দৰ সিংহ, ৰাজেশ্বৰ সিংহ, চন্দ্ৰকান্ত সিংহ আৰু শিৱসিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনালোকৰ গ নম্বৰ হ'ব, চন্দ্ৰকান্ত সিংহ, যিটো শেষৰজন স্বতন্ত্ৰ ৰজা আছিল। আৰু এনে ৰজা আছিল পুৰন্দৰ সিংহ, কিন্তু আপোনালোকৰ যিটো স্বতন্ত্ৰ ৰজা আছিল সেইটো হ'ব আপোনালোকৰ চন্দ্ৰকান্ত সিংহ। নেক্সট প্ৰশ্নটো চাওঁ এতিয়া আমি। আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? মানে আহোমসকলৰ শেষৰ যিটো ৰাজধানী ক'ত আছিল? অপশ্যনত দিছে চৰাইদেউ, গড়গাঁও, যোৰহাট আৰু ওপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন যোৰহাট। নেক্সট 8 নম্বৰত থকা প্ৰশ্নটো হ'ল আপোনালোকৰ, কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ সৃষ্টি কৰিছিল? দিহিঙীয়া ৰজা, চুকলেংমুং, চুডাংফা আৰু চুকাফা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আপোনালোকৰ ক নম্বৰত থকা দিহিঙীয়া ৰজা। যিটো ক নম্বৰত আছে, দিহিঙীয়া ৰজাই আপোনালোকৰ বুঢ়াগোহাঁই আৰু বৰগোহাঁই দুয়োটা পদবীৰ সৃষ্টি কৰিছিল। নেক্সট যিটো 9 নম্বৰত প্ৰশ্ন আছে সেইটো হ'ল আপোনালোকৰ, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? যিটো মোৱামৰীয়াৰ বিদ্ৰোহ সেইটো কোনজন ৰজাৰ দিনত হৈছিল? লক্ষীসিংহ, চুহুংমুং, চুকাফা আৰু ঘ নম্বৰ দিছে প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লক্ষীসিংহ। অপশ্যন যিটো কত দিছে ইয়াৰ শুদ্ধ উত্তৰ লক্ষীসিংহ। নেক্সট কুৱেশ্যনটো আমি চাওঁ। 10 নম্বৰত থকা প্ৰশ্নটো হ'ল, আহোম স্বৰ্গদেউ চুকাফাৰ কিমান চনত মৃত্যু হৈছিল? প্ৰথম যিটো অপশ্যন দিছে 1248 খ্ৰীষ্টাব্দ, 1258 খ্ৰীষ্টাব্দ, 1260 আৰু 1261 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ নম্বৰত থকা যিটো 1261 খ্ৰীষ্টাব্দ আপোনালোকৰ চুকাফাৰ মৃত্যু হৈছিল। স্বৰ্গদেউ চুকাফাৰ মৃত্যু হৈছিল।
নেক্সট যেটো কোৱেশ্চন আছে সেইটো লৈ একবাৰো আমি 11 নম্বৰত থকা প্ৰশ্নটো হ'ল শিঙৰি ঘৰত উঠা উৎসৱ কোনজন আহোম ৰজাৰ দিনৰ পৰা আৰম্ভ হয় তো ইয়াৰ প্ৰথমটো অপচন দিছে শুক্ৰাংফা সুদাংফা গদাধৰ সিংহ ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খ নম্বৰত থকা সুদাংফা স্বৰ্গ ৰজাৰ দিনত শিঙৰি ঘৰত উঠা উৎসৱ আৰম্ভ হয় 12 নম্বৰ প্ৰশ্নটো হ'ল কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিল কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল অপচন কেইটা দিছে ভগদত্ত সুদাংফা বান ৰজা চুকাফা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক নম্বৰত থকা ভগদত্ত 13 নম্বৰত থকা প্ৰশ্নটো হ'ল যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইভাগত বিভক্ত আছিল শুদ্ধ উত্তৰটো গ নম্বৰ হ'ল 4টা হয়তো আপোনালোকে এইটো জানেও নেক্সট যেটো কোৱেশ্চন আছে এইটোলৈ আমি আগবাঢ়ো কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ক নম্বৰত আছে 564 খ্ৰীষ্টাব্দত খ নম্বৰ আছে 588 খ্ৰীষ্টাব্দ গ 549 আৰু ঘ নম্বৰত আছে 594 খ্ৰীষ্টাব্দত তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ নম্বৰ যেটো 594 খ্ৰীষ্টাব্দ নেক্সট কোৱেশ্চনটো হ'ল 15 নম্বৰ প্ৰশ্নটো হ'ল 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কন্দপেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল যোৰহাট তেজপুৰ শদিয়া আৰু গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ঘ নম্বৰ গুৱাহাটী ইয়াতে গ লিখা হৈছে ঘ নম্বৰ থকা গুৱাহাটীলৈ আপোনালোকৰ বসতি স্থাপন কৰিবলৈ অনুমতি দিয়া হৈছিল গুৱাহাটীত তো নেক্সট 16 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়ো 16 নম্বৰত থকা প্ৰশ্নটো হ'ল প্ৰশাসনৰ ব্যৱস্থাৰ বাবে ব্ৰিটিছে অসমক কিমানটা অংশত বিভাজন কৰিছিল 2 3 4 আৰু 5 তো ইয়াৰ শুদ্ধ উত্তৰটো 16 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ল দুটা ভাগত বিভক্ত কৰিছিল 17 নম্বৰ কোৱেশ্চনটো হ'ল অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যৰত আছিল তো ইয়াৰ প্ৰথমটো অপচন দিছে ডেভিড বাৰ্নাৰ খ ডেভিড স্কট গ কেপ্টেইন ৱেলছ আৰু ঘ থমাছ ৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 17 নম্বৰৰ খ ডেভিড স্কট তো নেক্সট আমি 18 নম্বৰ কোৱেশ্চনটো আলোচনা কৰোঁ 18 নম্বৰত থকা প্ৰশ্নটো হ'ল কোনখন সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম উল্লেখ কৰা হৈছে ক্ষত্ৰিয় পুৰন্দৰ মল্লদেৱ কামতেশ্বৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ মল্লদেৱ নেক্সট 19 নম্বৰ কুৱেশ্যনটো হ'ল 19 নম্বৰত থকা প্ৰশ্নটো হ'ল ঐতিহাসিক দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ বিষ্ণুৰাম মেধি তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ লীলাধৰ বৰুৱা 20 নম্বৰ আৰু শেষৰ প্ৰশ্নটো হ'ল অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি ভাৰত নহয় অসমৰ তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব 1885 নহয় এইটো ভাৰতৰ হৈছিল 1905 নহয় 1917 নহয় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ 1921 চনত আপোনালোকৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনে ভিডিঅ' ৰেগুলাৰ আপোনালোকে পাই থাকিব তো নতুন সিৰিজ আৰম্ভ কৰিছোঁ হয়তো ক'ত আপোনালোকে বুজি নাপাব পাৰে কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ।